Hello and welcome to my channel. আৰু আজি মই আহিছো পানী খাটি তো আজি অলপ কামতে আহিছো বাৰু মৰ্নিং বহুত জলদি আহিছো বৰ্তমান টাইম হৈছে আৰু ঘৰৰ পৰা বাৰু মই আৰু জলদি ওলাইছো 6টা মানতে ওলাইছো তাৰপিছত ইয়াতে অলপ কাম আছে আজি সেইকাৰণে আহিলো ইমান জলদি তাৰপিছতে আপোনালোকক কি কাম আছে দেখাম চাওক তো ফাইনালি কৈ দিওঁ মই ক'লে আহিছোঁ কাৰণ আজি মই আহিছোঁ আমাৰ ঘৰ নতুনকৈ য'ত ঘৰ হ'ব তালৈ আহিছোঁ আৰু নতুনকৈ ঘৰ বনোৱা কাম আজিৰ পৰা আৰম্ভ হৈছে আজি দমকলৰ এইবিলাক কাম হ'ব তো আপোনালোকে চাই থাককচোন কাৰণে ইমান পুৱাই আহিব লগা হ'ল কাৰণ মিস্ত্ৰী আহিছিলে চাবলৈ আৰু এতিয়া আমাৰ বস্তুবিলাক ল'ব গৈছে ইফালে দোকানত মামাহঁত গৈছে বস্তু ল'বলৈ আৰু ইফালে আমাৰ দমকলৰ কাম চলি আছে পুৰা আজি কিমান ফুট হ'ল কৈ দিয়ক বাকী কাইলৈ হেল্ল' এগেইন ৱেলকাম টু মাই চেনেল আৰু আজি দ্বিতীয় দিনৰ কাৰণে আহিছোঁ আমাৰ ইয়াতে কাম চলি আছে বাৰু আৰু আজি আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিম কিয় কালি সমাপ্ত কৰিব নহ'লে ভিডিঅ'টো সেইকাৰণে আৰু আপোনালোকে চাই যাওক আৰু আজি আমাৰ কি হৈ আছে দেখাই আছোঁ আপোনালোকৰ আৰু আমাৰ ইফালে আজি কাম আৰম্ভ হ'ব লৈছে আৰু এফালে মানুহে খাই আছে আৰু এফালে কামৰ কাৰণে ৰেডি কৰি থৈছে খাব পাৰে আমাৰ নগাঁৱৰ ট্ৰেফিক ইমান জাম আমাৰ মৰমৰ নগাঁও কলেজ সাজি ল'বলৈ নিজাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি হ'বলৈ যে মন যাত্ৰা হেঁপাহিছিলতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান আৰু ফাইনেলি আমাৰ দমকলৰ কাম হৈ গ'ল